এটা গুৰুত্বপূৰ্ণ খবৰ এই বৰ্ষৰ ডিচেম্বৰ মাহত কোকৰাঝাৰত হ'ব লগা বিধানসভাৰ বাজেট অধিৱেশন ইতিমধ্যে বাতিল কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে নিদিলে কোনো ধৰণৰ সঁহাৰি, বাতিল হ'ল বিধানসভাৰ শীতকালীন অধিৱেশন। ৰাজ্য চৰকাৰে এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত নকৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ৰাজ্য চৰকাৰে এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। উল্লেখযোগ্য যে যোৱা বছৰ নৱেম্বৰ মাহত শীতকালীন অধিৱেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ ডিচেম্বৰ মাহত কোকৰাঝাৰত পতা হ'ব বুলি স্বয়ং বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰাৰ লগতে তাৰ বাবে যাৱতীয় প্ৰক্ৰিয়া হাতত লোৱাৰ পিছতো মুখ্যমন্ত্ৰীৰ পৰা কোনো সঁহাৰি নোপোৱাত সেই অধিৱেশন অনিশ্চিত হৈ পৰিল। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে 2018 চনত বিধানসভাই লোৱা এক সিদ্ধান্ত অনুসৰি বছৰত কমেও 3খন অধিৱেশন অনুষ্ঠিত হ'ব লাগে। সেইফালৰ পৰা নৱেম্বৰ ডিচেম্বৰ মাহত শীতকালীন অধিৱেশন হ'ব লাগিছিল, কিন্তু সেই নিয়ম উলংঘা কৰিব খোজাটো অতি দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীক বিধানসভাৰ অধ্যক্ষৰ লগত আলোচনা কৰি ডিচেম্বৰ মাহত নহ'লেও জানুৱাৰী প্ৰথম ভাগৰ পৰা বিধানসভা বাজেট অধিৱেশন পতাৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে দেৱব্ৰত শইকীয়াই।